এই অগ্নিগড় পালোহি এইফালে টিকটটো কাটিলো ছাৰ এবাৰ চাই দিয়ক মানে বিপুল দাবিত মই এতিয়া বাছখন মই চলাবলৈ লৈছোঁ এতিয়া ওলাই মেলি ৰেডি যাবলৈ ৰেডি চব বাছলৈ যাম আৰু এতিয়া ঘৰতে আছোঁ এতিয়া আমি বাছত উঠি পেলাই যাত্ৰা আৰম্ভ কৰিলোঁ আৰু গান চান লগাই থোৱা আছে মাত্ৰ মই সোমোৱাই দিয়া নাই কাৰণ কপিৰাইট লাগি যাব এইফালে আমি এতিয়া গৈ আছোঁ একো দেখা নাই কাৰণ আন্ধাৰ হৈ আছেতো মানে কি ক'ম এতিয়া কি বুলি কয় গাড়ী বাছতে আছোঁ গৈ আছোঁ এইফালে মই নামটো ডাঙৰ কিন্তু লগাই আছে বহুত আছিলোঁ বহুত ভিউজ লগালে এতিয়া আকৌ ৰাতিপুৱা আকৌ নাম চাম লগাইছোঁ এইফালে যোৱা পাইছোঁ ফেচবুক বহুত আছে কি কৰিছোঁ চব দিব এইফালে গোটেই ফৰেনৰ কাম বৰ ধুনীয়াকৈ কৰি আছে হয় নাই বোলো আমাৰ আকৌ ডিমচাৰে একো ভালকৈ হোৱাই নাই এইফালে গোটেই ৰাস্তা চাৰিটা সেইবোৰ অলপ অলপকৈ কৰিছে এইখন নাই হোৱা এতিয়া অ' গাইজ ফাইনেলি যোৱাত পাই গ'লোহি ছাৰ এবাৰ চাই দিয়ক এতিয়া আমাৰ ইংলিছ আছে চাইডৰ চাইডৰ ঠাণ্ডা দেখিছোঁ এক মিনিট এতিয়া হেৰি কৰা ইয়াক দেখুৱাব লাগে মানে বাঘক দেখুৱাই দিছোঁ এতিয়া মানে বিপুল দাবিত মই এতিয়া বাছখন মই চলাবলৈ লৈছোঁ ইয়াত মই এতিয়া বহিম লৈছিলোঁ গাড়ী এতিয়া আমি গৈ আছোঁ এখন আমাৰ বাছ আমাৰ কিবা এটা এইফালে আমাৰ পাতলি কামাহীয়া লগাবলৈ দাবী কৰি আছে ৰাইজে এইফালে চিনিয়ৰ আন্ধাৰ কাৰণে একো ভালকৈ দেখা নাই আৰু তাৰপিছত আমি গৈ আছোঁ এতিয়া ক'ত পালোগৈ তাকে ধৰিবই পৰা নাই ৰাস্তা চব ৰদে বৰষুণে কি পায় নাছিলে অলপ আশা ঘূৰি অহা তথাপি আছিলি বাট চাই হিলাচ পাই কবলৈ সঁচা বুলি মানি ল'বলৈ মৰমবোৰ মনতে ৰাখি থৈ এইফালে মানে যিবোৰ চাহ বাগান আছে এনেকুৱা ধুনীয়া মানে চাই লওক কান্দিব ধৰিলে হঠাতে আজি বুলি কওঁ মানে গোটেই পৰিৱেশটো কিন্তু কুঁৱলী এতিয়াও আছে কাৰণ বেছি দেৰি হোৱা নাই ন 7টামান বাজিছে চাগে Yes, of course. Check this beauty out. এতিয়া এই আৰু এটা তেল ডিপু ৰখাইছে কিবা তেলো লৈছে আকৌ এইবোৰ অইলো সোমাইছে গোটেই কি ফিউল অইল এই কি অইল বুলি কয় ইঞ্জিন অইল নে কি বুলি কয় সেইবোৰ আমি এতিয়া ফাইনেলি কাজিৰঙা পাই গ'লোহি কিন্তু একোডাল গড় চৰ একো দেখাই নাই মানে এইফালে এইবোৰ দেখোঁ আপোনালোকক কাজিৰঙা একো নেদেখিলে যদি আপোনাক কৈ দেখুৱাম বৰ্তমান আমি তেজপুৰ অভিমুখী যিটো ৰাস্তা তাত এণ্ট্ৰি কৰি ল'লোঁ আৰু এই আমি কেবিনলৈ আহি ল'লোঁ ঠিক আছে মানে এই ৰাস্তাটো যিটো ৰাস্তা ন কিন্তু মানিবলগীয়া ৰাস্তা কৈছোঁ নহয় মানিবলগীয়া ৰাস্তা আৰু ইয়াত ফ'ৰলেন হৈ গ'ল মানে অলৰেডি এইফালে কি লিখা আছে তেজপুৰ 6 কিলোমিটাৰ লিখা আছে তেজপুৰ পাবলৈ বেছি দিন নাই আৰু এতিয়া কি বুলি কয় স্কুলত আহিলোঁ এতিয়া আমি যাম অগ্নিগড় চাইডে ব্ৰেকফাষ্ট কৰিলে একো নেদেখালোঁ আৰু মোকতো দেখাত চাপৰি নিচিনা লাগিছে হেছটেগ চাপৰি বুলি কৈ দিব কমেণ্টত এইফালে আমি অগ্নিগড়লৈ গৈ আছোঁ এইফালে মা আগে মোৰ মা আগে গৈ আছে আৰু দাদা বাইদেউসকল এইফালে আমাৰ লগৰখিনি ক্লাছ 9 এই অগ্নিগড় পালোহি এই ৰকম এইফালে মোৰ লগৰ
চব দেখুৱাম ৰাস্তাটো পাৰ হৈ লৈছোঁ বান ৰজাই নিজৰ জীয়েক উশাৰ বাবে বনোৱা অগ্নিগড় সেই অগ্নিগড় এতিয়া আমি চামগৈ আপোনালোককো দেখুৱাম ভিতৰলৈ যাম এতিয়া এইফালে টিকটটো কাটিলোঁ যাৰ যাৰ ষ্টুডেণ্ট আই ডি কাৰ্ড আছে তাৰ 10 টকা নথকাবোৰৰ 30 টকা লয় তাৰপিছত আমি এতিয়া যাম এইফালে গোটেই মানুহখিনি গোট খাই লৈছে উঠি আছোঁ বহুতকেইটা ষ্টেপ আছে আপোনালোকে যদি আহে ষ্টুডেণ্ট আই ডি কাৰ্ডখন লৈ আহিব আপোনালোকে লগ হয় এতিয়া আপোনালোকক মই যিটো বস্তু দেখুৱাম সেইটো দেখুৱাৰ পাছত আপোনালোকে ক'ব অ' মাই গড সেইফালে চাওক সেই বগা বগাখিনি বেলেগ একো নহয় সেয়া হৈছে আমাৰ ব্ৰহ্মপুত্ৰ চব দেখুৱাম গাজিক সেইখন ব্ৰহ্মপুত্ৰ মা কসম এই ওপৰৰ মানে গোটেই ব্ৰহ্মপুত্ৰ ভিউটো আহে চিধা এয়াৰ ভিউটো আহে মানে ফাইনেলি পাই গ'লোহি চবেই দৌৰি গৈছে সেইফালে ব্ৰহ্মপুত্ৰখন আমি দেখি অগ্নিগড়লৈ সেই লাষ্ট চিৰিকেইটা পাই গৈছোঁ এইফালে কিমান মৰম লাগিছে ন চুপাৰ আহি পেলাই ভাল লাগিছে এইফালে ভিউ চব ভিউ This is Ognigarh. Finally. আমি অগ্নিগড় পাই গ'লো এইটো আছিলে নিব নহয় চাগে এইটো উষা চিত্ৰ এয়া হৈছে উষাৰ চিত্ৰলেখাৰ ষ্টেচু মজা লাগিছে উষাৰ চিত্ৰলেখা ষ্টেচু এইটো ওপৰত কি আছে নাজানো কিন্তু আমি হ'লে উঠিম ইয়াৰ পৰা চব গাইছ সৌখন গোটেইখন বগা বগাকৈ যদি দেখিছে সেইখন ব্ৰহ্মপুত্ৰ দেখিছে আৰু ওপৰত উঠি পেলাই আৰু মজা হ'ব ব্ৰহ্মপুত্ৰখন যদি দেখিবলৈ পাইছে সেইফালে ডাঙৰ অট্টালিকাবোৰ ওলাই আছে তেজপুৰ সেইখন চাগে তেজপুৰ টাউন যিখন আপোনালোকে দেখি আছে আৰু এতিয়া দেখুৱাম মই ব্ৰহ্মপুত্ৰ লিটাৰেলি গাইজ ব্ৰহ্মপুত্ৰ মজা কৈছোঁ এইফালে এনেকুৱা আছে এয়া যিটো দেখিছোঁ এয়া যিটো আছে ন এয়া চাগে কিবা সাংস্কৃতিক কিবা এনেকুৱা হ'লে ইয়াত পতা হয় আৰু এইফালে এনেকৈ অকণমান প্লেগ্ৰাউণ্ড টাইপত আছে এইটো এটা ভাইটি পূৰা চুপাৰমেন টাইপত দৌৰি আহিছে ইমানে আৰু কৈছোঁ নহয় জুই ইয়াক চেক কৰক গাইজ এইটো চেক কৰক কি এই জেগা কিবা ফুটা এটা এনেকুৱা গাত টাইপৰ আছে কি জানি উশাহ অনিৰুদ্ধ বান ৰজা নদী এইবোৰ কি হৈছিলে তেজপুৰ আমি যিবোৰ আছে দেখিছোঁ তাত চাগে সেই বান ৰজা আৰু মহাদেৱৰ যুদ্ধ বহি তাতো হ'ব পাৰে ন তেনেকুৱাই মানে কেছটো কিন্তু তাত বহি পেলাই ভাল লাগিব বলক এটা এই ভেকুলীৰ ওপৰত বহি আছে এনেকুৱা টাইপৰ এনেকৈ আছে গোটেই জেগাডোখৰ এয়া মাছৰুমৰ তলত আমি এতিয়া বহিম এইখিনি যদি আচল মাছৰুম হ'লে চুবাই দিলোহেঁতেন মাছৰুমৰ ওপৰত বহি আছোঁ মই এইটো এটা মাছৰুম আৰু মই বহি থকাটো এটা মাছৰুম এতিয়া মই যিটো ভিউ দেখুৱাম ন আপোনালোকক চেক দিছ আউট গাইজ চেক দিছ আউট আৰু এটা কথা মই প্ৰথমকৈ কোৱা নাই এইটো মই ফাৰ্ষ্ট ব্লগ তেজপুৰলৈ আহিছোঁ আপোনালোকক দেখুৱাইছোঁ মোৰ এইটো মানে ইনষ্টা এইবোৰ হেৰি নকৰিব ইগন'ৰ নকৰিব পাৰিলে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ গম পাই নাই চাৰ্জ নাই আচলতে মই টেবলেটটো 12% চাৰ্জত এতিয়া বৰ্তমান ভিডিঅ' বনাই আছোঁ কিন্তু বেয়া লগা নাই আকৌ এইটো দেখিছে নাই মাছৰুম টাইপৰ বৰ ধুনীয়াকৈ আছে আৰু মই সেই কলা লতে বহি থকা হেৰিটোত বহি পেলাই এনেকুৱা ভিডিঅ'টো দেখুৱাইছিলোঁ এইফালেদি আকৌ যাবও পাৰিম মানে তেজপুৰলৈ আহক চাবলগীয়া বহুত ধুনীয়া বাকী কথাখিনি ক'বলৈ হাততে হাত এইফালে